এই মুহূৰ্তত লৈ আহিছোঁ টপ আছামৰ দৰ্শকসকলৰ বাবে ৰাতিপুৱাৰ বহুকেইটা বিশেষ খবৰ। দৰ্শকসকল, আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যত প্ৰলয়ংকাৰী বানত এই পৰ্যন্ত মৃত্যু হৈছে 200তকৈ অধিক লোকৰ। বিগত 24 ঘণ্টাত 14জনকৈ অধিক লোকে কৰুণ মৃত্যুক খাব দিব লগা হৈছে আৰু ভূমিস্খলনত এই পৰ্যন্ত মৃত্যু হৈছে 18জনকৈ লোকৰ। ৰাজ্যৰ 25খন জিলাৰ 2608খন গাঁও বানৰ কবলত। ৭৪,155 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। 551টা আশ্ৰয় শিবিৰত বৰ্তমানলৈকে আশ্ৰয় লৈ আছে 3 লাখতকৈ অধিক লোকে। দৈনিক ভয়ংকৰ বানৰ কবলত পৰিছে বহু লোক আৰু এই বানৰ কবলত পৰি দৈনিক মৃত্যু হৈছে বহু লোকৰ। বিগত 24 ঘণ্টাত 14জনকৈ অধিক লোকে কৰুণ মৃত্যুক খাব দিব লগা হৈছে। আজিৰ দ্বিতীয়টো খবৰ হৈছে মণিপুৰত এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল আৰু এই ভয়ংকৰ ভূমিস্খলনত 81গৰাকী লোকে কৰুণ মৃত্যু খাব দিব লগা হৈছে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কৈছে, ৰাজ্যৰ ইতিহাসৰ আটাইতকৈ বেয়া ঘটনা হৈছে এইটো। 81গৰাকী লোকৰ মৃত্যুৰ লগতে বৰ্তমানে সন্ধানহীন হৈ আছে 55গৰাকী লোক। এই বিষয়ক লৈ দুখ প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। তেখেতে কয়, এইটো ৰাজ্যৰ ইতিহাসৰ আটাইতকৈ বেয়া ঘটনা। বহু সাধাৰণ লোকৰ লগতে বহু কেইগৰাকী সেনা জোৱানে প্ৰাণ হেৰুৱাব লগা হৈছে এই ভূমিস্খলনত। আনহাতে ভাৰতীয় সেনাৰ এক চৰকাৰী বৃত্তি অনুসৰি নুনি ভূমিস্খলনৰ পৰা তালাচী অভিযানৰ সময়ত 8জন সেনা জোৱান আৰু 4জন সাধাৰণ লোককে ধৰি 12জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আজিৰ তৃতীয়টো খবৰ হৈছে বান বিধ্বস্তৰ মাজতে ৰাজ্যত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ। বিগত 24 ঘণ্টাত 78জন লোক আক্ৰান্ত হৈছে কোভিড সংক্ৰমণত। এদিনতে 78জন লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভিটি। কামৰূপ মহানগৰত 61জন লোক আক্ৰান্ত হৈছে কোভিড সংক্ৰমণত। কামৰূপ গ্ৰাম্য জিলাত 12জন লোক আক্ৰান্ত হৈছে কোভিড সংক্ৰমণত। বিশ্বনাথ, গোৱালপাৰা, যোৰহাট, নলবাৰী, তিনিচুকীয়াকে ধৰি বহু কেইখন জিলাত এজন লোকৰ দেহত ধৰা পৰিছে কোভিড সংক্ৰমণ। বিগত 10 দিনত কামৰূপ মহানগৰত আক্ৰান্ত হৈছে 407গৰাকী লোক আৰু পজিটিভিটি ৰেট হৈছে 7.87%। দৰ্শকসকল, আজিলৈ ইমানেই। চাই থাকিব টপ আছাম, লগতে ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।